হেল্ল' ফ্ৰেণ্ডছ, মই ইক্ৰামুল আৰু আপুনি চাই আছে অসমীয়া টেকনিকেল টিপছ। আজিৰ ভিডিঅ'টো হৈছে আপুনি মোবাইলৰ জৰিয়তে কেনেকৈ ইউটিউব খুলিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ ইউটিউব অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব আপোনাৰ লোগো দেখা আছে সোঁফালে ওপৰত। লোগোটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়ৰ চেনেল বুলি এটা অপশ্যন থাকিব ওপৰত, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগত ইয়াত মই যেন লিখিলোঁ ক্ৰিয়েট চেনেল। ইয়াত আপোনাৰ নাম লিখিল। অসমীয়া টেকনিকেল টিপছ ক্ৰিয়েট চেনেল। আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ গ'ল। এবাৰ আপুনি যাব আপোনাৰ ক্ৰোম ব্ৰাউজাৰত। তাৰপিছত আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ অপশ্যনটোত যাব। যোৱাৰ পিছত ইয়াত চাৰ্চ কৰিব ইউটিউব ডেস্কটপ। চাৰ্চ কৰাৰ লগতে আপোনাৰ পিছত এইটো জুম কৰি ল'ব। জুম কৰি লগত এই 3 ডট অপশ্যনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি মাই চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ লগতে আপোনাৰ চেনেলটো ইয়াত আহি যাব অসমীয়া টেকনিকেল টিপছ। তাৰপিছত আপুনি ভিডিঅ' মেনেজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চেনেল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এইটো ভেৰিফাই কৰি ল'ব। ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনাৰ কাণ্ট্ৰিটো চইচ কৰি ল'ব, ইণ্ডিয়া। মই ইণ্ডিয়া চইচ কৰি লৈছোঁ। তাৰপিছত কল মি উইথ এটমেণ্ট ভইচ মেছেজ নাইবা টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড। যিকোনো দুটাৰ পিছত ক্লিক কৰি দিব। মই এইটো ক্লিক কৰি দিছোঁ। ইয়াত আপোনাৰ ফোন নম্বৰটো ক্লিক কৰিব। ফোন নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো এণ্টাৰ কৰি দিব। আপোনাৰ ভেৰিফাই কমপ্লিট হৈ যাব। তাৰপিছত মই বেক কৰি আহিছোঁ। তাৰপিছত আপুনি আপোনাৰ চেনেলটো ইউটিউবত চাৰ্চ কৰিলে পোৱা নাযায়। এইটো কাৰণে আপুনি চেনেল ডিছক্ৰিপশ্যন লিখিব লাগিব। ইয়াত আপোনাৰ যি চেনেলৰ নাম, আপোনাৰ চেনেলৰ নামটো ইয়াত ডিছক্ৰিপশ্যনত লিখি ল'ব। মই লিখি আছোঁ। ওকে। তাৰপিছত চেনেলত আপুনি লোগো লগাব পাৰিব। আপোনাৰ যি মন যায় তাকে লোগো লগাই দিব। ইয়াত ক্লিক মাৰ্ক কৰি পেলাই এডিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনাৰ অপশ্যনটো আহি যাব। আপলোড ফটো বুলি এটা অপশ্যন আহিব। ইয়াত ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডকুমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ ফটো ফাইলটোত গুচি যাব। মই মোৰ ফটো ফাইলত গুচি গৈছোঁ। যোৱাৰ পিছত মই অলৰেডি মোৰ লগটো ইয়াত বনাই ৰাখিছোঁ। মোৰ লগ মই ইয়াত ভৰাই দিম। মই মোৰ লগটো মই ইয়াত ভৰাই দি আছোঁ। তাৰপিছত মই মোৰ লগটো ইয়াত চইচ কৰি লৈছোঁ। ডনত ক্লিক কৰিব। চাওক মোৰ লগ ইয়াত আহি গৈছে। তাৰপিছত আপুনি প্লে ষ্টৰৰ পৰা ইউটিউব ষ্টুডিঅ' এপটো ডাউনলোড কৰিব। মই অলৰেডি ইউটিউব ষ্টুডিঅ' ডাউনলোড কৰি ৰাখিছোঁ। মই ইয়াত এবাৰ ক্লিক কৰিছোঁ। তাৰপিছত আপুনি যেনেকুৱা চেনেল পাব, আপুনি ভিডিঅ' আপলোড দিয়াৰ সময়ত এইটো পাব। তাৰপিছত মই ধৰক এই ভিডিঅ'টো আপলোড কৰিছিলোঁ। তাৰপিছত ভিউ মোৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এই পেন থকা অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত থাম্বনেইল চেঞ্জ কৰিব পাৰিব। ইয়াত এডিট থাম্বনেইলত লগাই আপুনি ইয়াত থাম্বনেইল চেঞ্জ কৰিব পাৰিব। আৰু চেঞ্জটো য'ত দেখাব তাত আপুনি থাম্বনেইল বনাই পেলাই ফটো বহাব পাৰিব। তাৰপিছত টাইটেল লিখিব পাৰিব আপুনি, ডিছক্ৰিপশ্যন লিখিব, টেগ লিখিব। ভিডিঅ'ৰ অতি জৰুৰী কামটো হৈছে আপুনি টেগ ধুনীয়াকৈ লিখিব লাগিব। যিটো নেকি মানুহে চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টো আহিব। ভিডিঅ'ৰ টেগটো বহাব লাগিব। তাত টেগটো বহাই পেলাই ছেভ অপশ্যনটোত ক্লিক কৰি দিব। গাইজ, আজিৰ ভিডিঅ' ইমানতেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। কমেণ্টত জনাব আপুনি আৰু বহুত কিবা জানিব বিচাৰিলে কমেণ্ট কৰি জনাব। আপোনাৰ কিহৰ বিষয়ে ভিডিঅ'টো লাগে আপুনি কমেণ্ট কৰি জনাব। মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।